Hello everyone, জুবিন দাই দুৰ্গা পূজাক লৈ পেলাই কিবা এটা মন্তব্য আগবঢ়াইছে। আহকচোন আমি চিধাই মন্তব্যটো শুনি লওঁ কি কৈছে। মই কৰো পূজাও নকৰো আৰু পূজা ক'ত চাম বুলি আপুনি প্লেন কৰিছে? মোৰ একো প্লেন নাই, প্লেন নাথাকে আৰু মই পূজাত ওলাই নাযাওঁ, ষ্টুডিঅ'ত থাকোঁ, কাম কৰোঁ। বহুতৰ শৈশৱলৈ উভতি যায়। আপোনাৰো চাগে শৈশৱৰ কিছু স্মৃতি এই মুহূৰ্তত আহিছে চাগে, জিলাপি খাইছিল বা পিষ্টল সেইবিলাক ঘৰত গৈ পেলাই স্মৃতি ৰোমন্থন কৰোঁ। তথাপি আজি নিউজ লাইভৰ দৰ্শকৰ আগত একো নাই। ক'ত পূজা চাম বুলি প্লেন কৰিছে? মই ক'তো পূজা নাচাওঁ, ঘৰতে নিজৰ কাম মই পূজাও নকৰোঁ, পূজাও নাচাওঁ। ৰ'ব জুবিন দাই যিখিনি কথা কৈছে একদম সঁচা কথা কৈছে, মোৰ ভাল লাগিল শুনি। আৰু কৰ্মই মানুহৰ ধৰ্ম, তেখেতে সেইটো কথাই বুজাব বিচাৰিছে যে কৰ্মই মানুহৰ ধৰ্ম। জুবিন দা জিন্দাবাদ, জয় জুবিন দা, জয় আই। I look at you and it's easy